हेलो एवरीवन, आज আমি ডিসকাস কৰিম অনুশীলনী 8.1 ত্ৰিকোণমিতি চেপ্টাৰ 2 কেইটামান কুৱেশ্যন। ইয়াত কুৱেশ্যন 1 নম্বৰটো দিয়া আছে ত্ৰিভুজ ABC ত্ৰিভুজৰ বি কোণ সমকোণ আৰু AB = 24 সেন্টিমিটাৰ BC = 7 সেন্টিমিটাৰ হলে তলত দিয়াবিলাক উলিওৱা। কি উলিয়াব লাগে? 1 নম্বৰত দিয়া আছে sin A আৰু cos A উলিয়াব লাগে, 2 নম্বৰত দিয়া আছে sin C আৰু cos C। এতিয়া চোৱা কি কৈছে ত্ৰিভুজ ABC বি কোণ সমকোণ। প্ৰথমতে আমালোকে এটা ত্ৰিভুজ বনাই ললো, ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজ। ইয়াত বি কোণটো সমকোণ বুলি কোৱা আছে আৰু AB বাহুৰ মান দিয়া আছে 24 সেন্টিমিটাৰ, BC বাহুৰ মান দিয়া আছে 7 সেন্টিমিটাৰ হলে sin A আৰু cos A, sin C আৰু cos C অনুপাত কেইটা ওলাব লাগিব। কি দিয়া আছে? দিয়া আছে কোণ ABC = 90 ডিগ্ৰী, AB বাহুৰ মান দিয়া আছে 24 সেন্টিমিটাৰ, BC বাহুৰ মান দিয়া আছে 7 সেন্টিমিটাৰ, AC বাহুৰ মান নাজানো আমাৰ ওলাই ল'ব লাগিব। এতিয়া AC বাহুৰ মান ওলাবৰ কাৰণে সমকোণী ত্ৰিভুজৰ উপপাদ্য এটা আছে পাইথাগোৰাছৰ উপপাদ্য। এই পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কিনে আমি AC বাহুৰ মানটো ওলাই ল'ম। আগতে পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য হৈছে কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ। কৰ্ণ হৈছে তোমাৰ AC বাহু, AC স্কয়াৰ = লম্ব হৈছে AB স্কয়াৰ প্লাস ভূমি হৈছে BC। ইয়াতে চোৱা AB বাহুৰ মান দিয়া আছে 24, BC 7 সেন্টিমিটাৰ আৰু AC বাহুৰ মান ওলাব লাগে। তেতিয়া AC লেফট সাইডত ৰাখি দিলোঁ। AB বাহুৰ মান কিমান দিয়া আছে? 24 স্কয়াৰ আছে স্কয়াৰ, BC বাহুৰ মান দিছে 7 স্কয়াৰ। AC স্কয়াৰ = 24 স্কয়াৰ কিমান হয়? 24 স্কয়াৰ হৈছে তোমাৰ 576 প্লাস 7 স্কয়াৰ 749। AC স্কয়াৰ = 576 plus 49 625। AC স্কয়াৰ এতিয়া দেখা স্কয়াৰ ফেলে স্কয়াৰ হাতত তুলি দি ফেলৰ পৰা ইফালে হৈ যায় কিনে ৰুটৰ পৰা হৈ যাব 625। AC বাহুৰ মান কিমান পাই যাম? 625 বৰ্গমূল হৈছে 25 সেন্টিমিটাৰত বাহুকেইটাৰ মান দিয়া আছে, এখানে সেন্টিমিটাৰ লিখিছোঁ সেন্টিমিটাৰ। তেতিয়াহ'লে AC বাহুৰ মান পাই গ'লো। এতিয়া দেখা আমাক ওলাব দিছে কি sin A আৰু cos A ওলাব লাগে আৰু sin C আৰু cos C। নাম্বাৰ 1 sin A। আমালোকে জানো যে sin থিটাৰ ফৰ্মুলা হৈছে লম্ব বাই কৰ্ণ। এতিয়া চোৱা ইয়াত sin A থিটাটো দিয়া আছে আমাৰ A বুলি ধৰা আছে। এতিয়া আমাৰ A বুলি কোৱা আছে A কোণ সাপেক্ষে। ইয়াতে দেখা যিটো ত্ৰিভুজ ABC আমালোকে ড্ৰ কৰিছোঁ, ইয়াত A কোণ সাপেক্ষে লম্ব কোণটো হ'ব, কৰ্ণ কোণটো এতিয়া আমালোকে এইটো দেখিম। ইয়াত A কোণ সাপেক্ষে ইয়াৰ লম্ব হ'ব তোমাৰ BC বাহু আৰু কৰ্ণ হ'ব AC বাহু। তো লম্ব কি আছে আমাৰ BC আৰু কৰ্ণ হৈছে AC। sin A = BC বাহুৰ মান কিমান দিয়া আছে আমাৰ 7 আৰু AC বাহুৰ মান কিমান পালোঁ 25। তেতিয়াহ'লে sin A পাই গ'লোঁ। ঠিক একেদৰে sin C ওলাব লাগে আমাৰ sin A আৰু নেক্সট হৈছে তোমাৰ cos A। এতিয়া cos থিটা ফৰ্মুলা কি জানো আমালোকে? cos থিটা = ভূমি বাই কৰ্ণ। এতিয়া চোৱা A কোণ সাপেক্ষে ভূমি হ'ব আমাৰ AB আৰু কৰ্ণ হ'ব AC বাহু। ইয়াত ভূমি হৈছে AB আৰু কৰ্ণ AC। ইয়াত AB বাহুৰ মান কিমান দিয়া আছে? AB বাহুৰ মান দিয়া আছে তোমাৰ 24 আৰু AC বাহুৰ মান পালোঁ 25।
তেনেহ'লে আমাৰ 1 নম্বৰত কি কৈছিল যে চাইন আৰু কছে ওলাব লাগে। এতিয়া চাইন আৰু কছে ভেলু আমালোকে পাই গ'লোঁ। ঠিক একেদৰে 2 নম্বৰটোত কোৱা আছে চাইন চি আৰু কছ চি ওলোৱা। সেম যেনেকৈ চাইন এ কোণ সাপেক্ষে ওলাইছে সেম একেদৰে তোমাৰ চাইন চি আৰু কছ চি ভেলু ওলাই ল'ব পাৰিম। অকল ইয়াত মানে কোণটো অলপ সলনি হৈ যাব। এতিয়া ওলাব লাগে চাইন চি। চাইন থিটা ফৰ্মুলা জানো কি লম্ব বাই কৰ্ণ। এতিয়া ইয়াত চোৱা চি কোণ সাপেক্ষে আমাৰ লম্ব হৈ যাব এ বি বাহু আৰু ভূমি হৈ যাব পি চি বাহু আৰু কৰ্ণ হ'ব এ চি। চি কোণ সাপেক্ষে আমাৰ লম্ব কোণটো হ'ব এ বি বাহু আৰু কৰ্ণ এ চি। এ বি বাহুৰ মান কিমান দিয়া আছে 24 সেন্টিমিটাৰ 24 cm ডিভাইডেড বাই এ চি বাহুৰ মান পালোঁ 25 cm ইজ ইকুৱেল টু 24/25। চাইন চিৰ ভেলু পাই গ'লোঁ। চেম একেদৰে কছ চিৰ ভেলু ওলাব পাৰিম। কছ থিটাৰ ফৰ্মুলা আমরা কি জানো কছ থিটা ইজ ইকুৱেল টু ভূমি বাই কৰ্ণ। ইয়াত চি কোণ সাপেক্ষে ভূমি হ'ব আমাৰ বি চি আৰু কৰ্ণ হ'ব এ চি। বি চি বাই এ চি। এতিয়া চোৱা বি চিৰ মান কিমান দিয়া আছে বি চিৰ মান দিয়া আছে 7 আৰু এ চিৰ মান দিয়া আছে এ চিৰ মান ওলাইছোঁ আমালৈ কিমান 25। তো 1 নম্বৰ কুৱেশ্যনটোত এইখিনি আছিল চাইনে কছে চাইন চি আৰু কছ চি ওলাব লাগে। তাই 1 নম্বৰটোত এইখিনি আছিল। এইখিনি আনসাৰ 1 নম্বৰ কুৱেশ্যনটো। এতিয়া কুৱেশ্যন নম্বৰ 2টো চোৱা কি দিয়া আছে চিত্ৰ 8.13 পৰা 10p আৰু কট আৰৰ মান নিৰ্ণয় কৰা। ইয়াত চিত্ৰ এটা দিয়া আছে কি পি কিউ আৰ এটা সমকোণী ত্ৰিভুজ দিয়া আছে। তাৰ পি কিউ বাহুৰ মান দিয়া আছে 12 সেন্টিমিটাৰ আৰু পি আৰ বাহুৰ মান দিয়া আছে 13 সেন্টিমিটাৰ। এই 13 সেন্টিমিটাৰ হ'লে 10p মাইনাছ কট আৰৰ মান নিৰ্ণয় কৰিব লাগে। এতিয়া চোৱা সমাধান কুৱেশ্যন নম্বৰ 2। সলিউশন কি দিয়ে চিত্ৰ 8.13 এটা চিত্ৰ দিয়া আছে আমাৰ কোন পি কিউ আৰ এটা সমকোণী ত্ৰিভুজ দিয়া আছে। ইয়াত পি কিউ আৰ এটা সমকোণী ত্ৰিভুজ পি কিউ আৰ সমকোণী ত্ৰিভুজৰ পি কিউ বাহুৰ মান 12 সেন্টিমিটাৰ পি আৰ বাহুৰ মান 13 সেন্টিমিটাৰ আৰু কিউ কোণটো সমকোণ। এতিয়া আমাক ওলাব লাগে 10p মাইনাছ কট আৰ। এতিয়া 10p মাইনাছ কট আৰ ওলাব হ'লে তোমাৰ আৰু দুটা বাহুৰ মান দিয়া আছে আৰু এটা বাহুৰ মান ওলাই কিনে আমালোকে যিটো অনুপাত পাইছোঁ 10p চাইন থিটা কছ থিটা কচেক থিটা চেক থিটা যিকেইটা অনুপাত পাইছোঁ সেইকেইটা অনুপাতত ফৰ্মুলা বহাই দি কিনে আমালোকে 10p আৰু কট আৰৰ মান আগত ওলাই ল'ম। পিছত যিখিনি মান আহিব এইটোৰ পৰা মাইনাছ কৰি দি কিনে আমাৰ মানটো ওলাই ল'ম। তাৰ সমাধান যে পি কিউ আৰ সমকোণী ত্ৰিভুজৰ পৰা দিয়া আছে কি যে পি কিউ ইজ ইকুৱেল টু 12 সেন্টিমিটাৰ পি আৰ ইজ ইকুৱেল টু 13 সেন্টিমিটাৰ দিয়া আছে। আমালোকে কি কৰিম কিউ আৰ বাহুৰ মান ওলাই ল'ম। কিউ আৰ ইজ ইকুৱেল টু হোৱাট তাৰ পাইথাগোৰাছৰ উপপাদ্য আমি জানো কি যে পাইথাগোৰাছৰ উপপাদ্য মতে আমি জানো যে কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু লম্ব স্কয়াৰ প্লাছ ভূমি স্কয়াৰ। এতিয়া চোৱা ইয়াত কৰ্ণ কোনটো কৰ্ণ পি আৰ হৈছে কৰ্ণ পি আৰ স্কয়াৰ ইজ ইকুৱেল টু লম্ব হৈছে পি কিউ স্কয়াৰ প্লাছ ভূমি হৈছে কিউ আৰ। এতিয়া আমাৰ কিউ আৰ বাহুৰ মান ওলাব লাগে। পি আৰ কিমান দিয়া আছে পি আৰ দিয়া আছে আমাৰ 13 স্কয়াৰ ইজ ইকুৱেল টু পি কিউ কিমান দিয়া আছে 12 স্কয়াৰ প্লাছ কিউ আৰটো আমালোকে আনন'ন এইটো ওলাব লাগে। এতিয়া চোৱা কিউ আৰ স্কয়াৰ ইজ ইকুৱেল টু যেতিয়া তোমাৰ ইফালে কিউ আৰ স্কয়াৰ ইফালে কি হ'ব 13 স্কয়াৰ মাইনাছ 12 স্কয়াৰ কিউ আৰ স্কয়াৰ ইজ ইকুৱেল টু 13 স্কয়াৰ মানে কিমান 169
माइनस 169 माइनस 12 स्क्वायर माने 144 QR square is equal to 169 over 144 gele 25 QR is equal to root over 25 QR is equal to 25 over 5 तो QR 5 सेंटीमीटर पाई गलो PQ दिया আছে আমার 12 सेंटीमीटर PR 13 सेंटीमीटर গতিকে আমাক ওলাব দিছে কি 10p মাইনাস কোয়ার্টার গতিকে কথা আমাকে ওলাব দিছে 10p মাইনাস কোয়ার্টার 10p এত p কোন সাপেক্ষে আমাকে আগত 10p টো ওলাইলাম এতে সো p কোন সাপেক্ষে আমার ভূমি হবো pq লম্ব হবো qr আর pr হবো তার কর্ণ 10p আমরা 10 এর ফর্মুলা কি জানো লম্ব বাই ভূমি মাইনাস cot আর cot থিটা ফর্মুলা কি জানো আমরা লাগে 10 এর অপোজিট ভূমি বাই লম্ব এতে সো 10p তে p কোন সাপেক্ষে আমার লম্ব কোনটা হবো এত p কোন সাপেক্ষে লম্ব হবো আমার qr আর ভূমি হবো pq তো qr আপন pq মাইনাস সেমেকে ধরে cot r এত cot r বলি কইছি এত cot r কোন সাপেক্ষে আমার ভূমি হবো qr বাহু ভূমি আর লম্ব হবো pq QR upon PQ এতে সো এতে তুমি লাগে যদি এরপর ডাইরেক্ট কোশ্চেন করে কিনে आंसर হলো ততবে হবে QR upon PQ দুটো সেম আছে এটার উপর অন্ট মাইনাস করলে কি 0 হয়ে যাব আর যদি তুমি যদি ভ্যালু বর পুট করে কিনে দিয়ে করা आंसर ততবে সেম আইব এতে দেখো QR বাহুর মান কি মান দিয়া আছে 5 আর PQ কি মান আছে 12 মাইনাস QR বাহুর মান কি মান দিয়া আছে 5 और PQ और मान 12 तो দুটো সেম বস্তু 5/12 - 5/12 = 0 এটাই आंसर এতিয়া কোশ্চেন নাম্বার 3 টু সোয়া যদি sin a = 3/4 তেন্তে cos a আৰু tan a বলিবা আমি জানো যে কোনো একটা ত্রিকোণমিতি চ্যাপ্টার 2 যেমান একটা কোশ্চেন আছে কইব হলে এটা আমার সমকোণী ত্রিভুজের প্রয়োজন হয় গতিকে তোমার সমকোণী ত্রিভুজটো দিয়া নাই গতিকে আমি নিজে ধরিলাম এটা সমকোণী ত্রিভুজ ধরা হল এ বি সি সমকোণী ত্রিভুজ এই এবিসি এটা সমকোণী ত্রিভুজ প্রথমত ড্র করিল এবিসি এটা সমকোণী ত্রিভুজ আমরা ধরে লইছি এবিসি সমকোণী ত্রিভুজ বি কোণটো সমকোণ অর্থাৎ 90 ডিগ্রি বি কোণটো 90 ডিগ্রি ধরে লইছি এ বি সি এবিসি মানে বি কোণটো 90 ডিগ্রি আর দিয়া আছে sin a is equal to 3/4 এতে সো sin a এ কোন সাপেক্ষে sin থিটার অপেক্ষটো কি হবে sin থিটার লম্ব বাই কর্ণ এত লম্ব কি হবে এ কোন সাপেক্ষে আমার লম্ব হবে BC বাহু আর AC বাহু হবে কর্ণ এলে BC বাই AC is equal to 3/4 এতে সব BC বাই AC is equal to 3/4 দিয়া আছে যদি BC equal to 3 আর AC is equal to 4 হয় তাহলে আমালকে
এ চি পাৱাৰ মানো পাই এ চি পাৱাৰ মান কিমান হ'ব 4 যদি হয় আৰু বি চি পাৱাৰ মানটো 3 হয় তেনেহ'লে এ বি পাৱাৰ মানটো পাই যাম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি যদি বি চি ইজ ইকুৱেল টু 3k তাহলে k এটা কনস্ট্যান্ট টার্ম ধরে ললো বি সি ইজ ইকুৱেল টু 3k আৰু এ চি ইজ ইকুৱেল টু 4k হয় য'ত k এটা ধনাত্মক সংখ্যা এতিয়া সব বি সি এ সি বাই এটা হোমোগেনি ত্রিভুজৰ বি সি পাৱাৰ মান 3k এ সি পাৱাৰ 4k হলে এ বি পাৱাৰ মান পাই যাম আমি জানো পাইথাগোৰাছৰ উপপাদ্য আমি জানো যে কর্ণ স্কয়ার ইজ ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার এটা সব কর্ণ স্কয়ার কি হবে এসি বাহু আছে তোমার কর্ণ বি কোণ সাপেক্ষে এসি বাহু তার কর্ণ এসি স্কয়ার ইজ ইকুয়াল টু লম্ব বি এ বি স্কয়ার প্লাস ভূমি স্কয়ার ये नीचे साइड क्यों এতে এসি বাহুর মান দেওয়া আছে এসি বাহুর মান কেমন পেলো 4k হোল স্কয়ার ইজ ইকুয়াল টু এ বি বাহুর মান তো আমাদেরকে না জানো এই বাহুর মান ওলাব লাগিব এ বি স্কয়ার প্লাস বি সি বাহুর মান হইছে 3k হোল স্কয়ার এতে সোয়া 4k স্কয়ার মানে 16k স্কয়ার ইজ ইকুয়াল টু এ বি স্কয়ার প্লাস 9k স্কয়ার এতে এ বি স্কয়ার মান ওলাব লাগে একটু লেফট সাইডে রাখি দিলে এ বি স্কয়ার ইজ ইকুয়াল টু 16k স্কয়ার মাইনাস 9k স্কয়ার এ বি স্কয়ার ইজ ইকুয়াল টু 16k স্কয়ার বা 9k স্কয়ার হলে কিমান পাম 7k স্কয়ার এ বি বাহুর মান কিমান হ'ব এ বি ইজ ইকুয়াল টু স্কয়ার রুট অফ 7k স্কয়ার এ বি ইজ ইকুয়াল টু রুট ওভার 7k তো এ বি বাহুর মান কিমান পালো রুট ওভার 7k এ বি বাহুর মান পাই গলো এতিয়া আমাক ওলাব দিছে কি sin a ইজ ইকুয়াল টু 3/4 দিয়া আছে তেন্তে cos a আৰু tan a ওলোৱা উলিয়াব লাগে কি আমাৰ cos a যেগুলো আমাদের কি জানো cos থিটা ফর্মুলা হইছে ভূমি বাই কর্ণ এতিয়া সোয়া cos a কোণ সাপেক্ষে ভূমি কোণটো হ'ব ভূমি হ'ব এ বি হ'ব আমাৰ ভূমি আৰু বি সি হ'ব তোমাৰ লম্ব আৰু এ সি হ'ব তাৰ কর্ণ তো এ কোণ সাপেক্ষে ভূমি হইছে এ বি বাহু কর্ণ হইছে এ সি বাহু এতিয়া সোয়া এ বি মাৰো এ বিৰ মান কিমান পালো আমালোকে ৰুট ওভাৰ 7k আৰু এ সি বাহুৰ মান কিমান পাইছে এ সি বাহুৰ মান আছে 4k k কেনসেল কিমান পালো ৰুট 7/4 সেম একে দৰে 10 উলিওৱা 10 ওলাব লাগে তো 10 আমালোকে জানো tan থিটাৰ ফৰ্মুলা হৈছে লম্ব বাই ভূমি এতিয়া চোৱা এ কোণ সাপেক্ষে লম্ব কোণটো হ'ব এইটো ত্ৰিভুজৰ পৰা এ কোণ সাপেক্ষে লম্ব হ'ব বিসি আৰু ভূমি হ'ব এ বি আৰু এ সি বা হৈছে কৰ্ণ ইয়াত লম্ব এ কোণ সাপেক্ষে লম্ব হৈছে বিসি আৰু ভূমি হ'ব তোমাৰ এ বি এতিয়া চোৱা বিসি আৰু এ বি বাহুৰ মান কিমান দিয়া আছে বিসি বাহুৰ মান হৈছে তোমাৰ 3k আৰু এ বি বাহুৰ মান পাইছো কিমান ৰুট ওভাৰ 7k k কেনসেল k যেটো আমালোকে ধৰি লৈছো ধনাত্মক এটা কনস্ট্যান্ট টার্ম ধৰি লৈছিলো এটো আমাৰ এতে কেনসেল হৈ গ'ল থাকিল কি √3/√7 এইখিনি এনসার